গলব্লাডাৰ ষ্টোন বা গলষ্টোন আমাৰ মাজত সঘনাই হোৱা দেখা গৈছে আৰু আমাৰ ভাৰতবৰ্ষত প্ৰায় 4% মানুহৰে গলব্লাডাৰ ষ্টোন হোৱা পৰিলক্ষিত হৈছে। আনহাতে প্ৰায় 95% গলব্লাডাৰ কেঞ্চাৰ ৰোগীৰ ক্ষেত্ৰতে গলব্লাডাৰ ষ্টোনৰ উপস্থিতিৰ প্ৰমাণো পোৱা গৈছে। সেয়ে আমি এই ৰোগৰ বিষয়ে কিছু কথা জানি লোৱাটো ভাল। নমস্কাৰ, মই ডক্টৰ নৱজিৎ সাহু, স্বাস্থ্যলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আলোচনা কৰিব লোৱা বিষয়টো হৈছে গলব্লাডাৰ ষ্টোন। গলব্লাডাৰ কি হয়, ইয়াৰ কাম কি, গলব্লাডাৰ ষ্টোন কিয় হয়, ইয়াৰ লক্ষণসমূহ কি আৰু ইয়াৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ। অপাৰেশ্যন নকৰাকৈ আন কোনো উপায় আছে নেকি? এই সকলোখিনি আজি আমি আলোচনা কৰিম। তেন্তে আহক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে আমি গলব্লাডাৰৰ বিষয়ে কিছু কথা জানি লোৱা আহক। গলব্লাডাৰৰ আকৃতি পিয়াৰ ফলটোৰ দৰে আৰু ই আমাৰ পেটৰ সোঁফালৰ ওপৰ অংশত লিভাৰৰ জাষ্ট তলতে থাকে। প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত ইয়াৰ দৈৰ্ঘ্য 7 পৰা 10 চেণ্টিমিটাৰ পৰ্যন্ত হ'ব পাৰে আৰু ইয়াৰ কেপাচিটি হৈছে 30 পৰা 50 ml। গলব্লাডাৰে আমাৰ লিভাৰে প্ৰস্তুত কৰা বাইল নামৰ জুলীয়া দ্ৰব্য এবিধ ষ্ট'ৰ কৰি ৰাখে আৰু ইয়াক কনচেণ্ট্ৰেট অৰ্থাৎ ডাঠ কৰাত সহায় কৰে। ইয়াৰ লগতে শৰীৰৰ যেতিয়াই খোৱা খাদ্যৰ পাচনৰ বাবে বাইলৰ প্ৰয়োজন হয় তেতিয়াই গলব্লাডাৰটো কোচ খায় আৰু ইয়াক খাদ্য নলীলৈ এৰি দিয়ে। বাইলে চৰ্বিযুক্ত খাদ্যৰ ডাইজেশ্যনত সহায় কৰে। গলব্লাডাৰৰ পৰা খাদ্য নলীলৈ বাইল যোৱা ৰাস্তাটো এডাল সৰু নলীৰ নিচিনা আৰু ইয়াক বাইল ডাক্ট বুলি কোৱা হয়। প্ৰথম অংশটো হৈছে সিষ্টিক ডাক্ট আৰু ইয়াৰ পাছৰ অংশটো হৈছে বাইল ডাক্ট। আনফৰ্চুনেটলি গলব্লাডাৰ ষ্টোনে বাইল খাদ্য নলীলৈ যোৱা নৰ্মেল ৰাস্তাটো বন্ধ কৰি দিব পাৰে আৰু ইয়াৰ ফলতে বহু কমপ্লিকেশ্যনৰো সৃষ্টি হয়। এতিয়া আমি গলব্লাডাৰ ষ্টোন কিয় হয় সেই কথাটোলৈ। গলব্লাডাৰ ষ্টোন কিয় হয় জনাৰ আগতে আমি ইয়াৰ ৰিস্ক ফেক্টৰসমূহ জানি লোৱা উচিত। ৰিস্ক ফেক্টৰ মানে যিবিলাকৰ উপস্থিতিয়ে গলব্লাডাৰৰ ষ্টোন হোৱাৰ সম্ভাৱনা বঢ়াই দিয়ে। এই ৰিস্ক ফেক্টৰসমূহ হৈছে বৰ্ধিত বয়স। বয়স বঢ়াৰ লগে লগে গলব্লাডাৰত ষ্টোন হোৱাৰ প্ৰৱণতা বাঢ়ি যায়। আনহাতে মহিলাসকলৰ পুৰুষসকলতকৈ বেছি গলব্লাডাৰ ষ্টোন হোৱা দেখা যায়। বিশেষকৈ যদি আমি 40 বছৰৰ তলৰ পুৰুষ মহিলাৰ কথা কনচিডাৰ কৰোঁ তেনেহ'লে দেখিম যে মহিলাসকলৰ এই ৰোগ বেছিকৈ হয়। কিন্তু বয়স বঢ়াৰ লগে লগে পুৰুষ আৰু মহিলা দুয়োৰে ক্ষেত্ৰত এই সম্ভাৱনা সমান হৈ পৰে। ইয়াৰ উপৰিও অবেচিটি বা মেদবহুলতা, প্ৰসূতি অৱস্থা, জেনেটিক অৰ্থাৎ বংশগতভাৱেও ইয়াৰ প্ৰৱণতা বাঢ়িব পাৰে। লিভাৰ চিৰ'চিছ আৰু খুব খৰকৈ ওজন কমালেও গলব্লাডাৰ ষ্টোন হোৱাৰ সম্ভাৱনা বাঢ়ি যায় আৰু কিছুমান ঔষধেও গলব্লাডাৰ ষ্টোন হোৱাৰ সম্ভাৱনা বঢ়াই দিব পাৰে। এতিয়া গলব্লাডাৰৰ ভিতৰত পাথৰ বা ষ্টোন সৃষ্টি কিয় হয়। লিভাৰে প্ৰস্তুত কৰা বাইল নামৰ জুলীয়া দ্ৰব্যবিধত কলেষ্ট্ৰল মিহলি হৈ থাকে। কলেষ্ট্ৰল পানীৰ লগত ডিজল্ভ বা ঘোল নাখায় আৰু বাইলত এই কলেষ্ট্ৰল ঘোল খাই থকাত সহায় কৰে দুবিধ পদাৰ্থই। এবিধ হৈছে বাইল চল্ট আৰু আনবিধ হৈছে ফছফলিপিডছ। সেয়ে যদি বাইলত কলেষ্ট্ৰলৰ পৰিমাণ বেছিকৈ থাকে নাইবা কলেষ্ট্ৰল ঘোল খাই থকাত সহায় কৰা পদাৰ্থ দুবিধ যদি কম পৰিমাণে থাকে তেনেহ'লে গলব্লাডাৰৰ ভিতৰত ষ্টোন ফৰ্মেশ্যন হ'ব পাৰে। গলব্লাডাৰৰ ইনফেকশ্যন হ'লেও গলব্লাডাৰ ষ্টোন হ'ব পাৰে। কোনো কাৰণত যদি গলব্লাডাৰৰ সংকোচন বা কোচ খোৱাটো কমি যায় ইও ষ্টোন ফৰ্মেশ্যনত বৰঙণি যোগায়। ইয়াৰ উপৰিও আন বহুতো কাৰণ আছে যিবিলাক হ'লে গলব্লাডাৰ ষ্টোন হ'ব পাৰে। গলব্লাডাৰ ষ্টোন হ'লে কোনবিলাক লক্ষণে দেখা দিয়ে? বেছিভাগ সময়তে ইয়াৰ কোনো লক্ষণে নাথাকে আৰু ৰোগীয়ে একো গমকে নাপায়। যিসকলৰ লক্ষণ দেখা দিয়ে তেওঁলোকৰ পেটৰ বিষ অনুভৱ হয়। ই হঠাতে আৰম্ভ হয় আৰু প্ৰায় 1.5-2 ঘণ্টামানলৈকে এই বিষটো থাকিব পাৰে। বহু লোকে গেছ হৈছে বুলি ধৰি লয় আৰু গেছৰ ঔষধো সেৱন কৰা বহুতো সময়ত দেখা যায়। কিছুমান লোকৰ ক্ষেত্ৰত এই বিষ 6 ঘণ্টা পৰ্যন্তও থাকিব পাৰে। অৱশ্যে এনে তেতিয়াহে হয় যেতিয়া ৰোগীজনৰ গলব্লাডাৰ নাইবা পেংক্ৰিয়াছৰ ইনফেকশ্যন থাকে। গলব্লাডাৰ ইনফেকশ্যন হ'লে আমি তাক কলেচিষ্টাইটিছ বুলি কওঁ আৰু পেংক্ৰিয়াছৰ ইনফেকশ্যন বা ইনফ্লেমেশ্যন হ'লে তাক পেংক্ৰিয়াটাইটিছ বুলি কোৱা হয়। চৰ্বিযুক্ত আহাৰ নাইবা বেছি তেলযুক্ত আহাৰ খালে এই পেটৰ বিষ বেছিকৈ হয়। পেটৰ বিষ সাধাৰণতে পেটৰ ওপৰ অংশত নাইবা পেটৰ একেবাৰে ওপৰৰ সোঁফালৰ অংশত হয়। কেতিয়াবা পিঠিলৈকে নাইবা কান্ধলৈকেও, বিশেষকৈ সোঁকান্ধলৈ এই বিষ বিয়পিব পাৰে। বহু সময়ত ৰোগীয়ে পেট ফুলা নাইবা পেট ফুল হৈ থকা যেন অনুভৱ কৰে, জ্বলা পোৰাও কৰিব পাৰে। ইয়াৰ উপৰিও বমিৰ ভাৱ নাইবা কেতিয়াবা বমিও হ'ব পাৰে। শেষৰ ফাললৈ বহু লোকৰ জণ্ডিছ হোৱা দেখা যায়। গলব্লাডাৰৰ ষ্টোন যেতিয়া গলব্লাডাৰৰ পৰা ওলাই আহি ইয়াৰ নলীটো বন্ধ কৰি দিয়ে তেতিয়াই ৰোগীজনৰ জণ্ডিছ হয়। ইয়াৰ দুই ধৰণৰ চিকিৎসা আছে। এবিধ হৈছে নন সাৰ্জিকেল আৰু আনবিধ হৈছে সাৰ্জিকেল ট্ৰিটমেণ্ট। নন সাৰ্জিকেল মানে হৈছে অপাৰেশ্যন নকৰাকৈ ইয়াৰ ট্ৰিটমেণ্ট কৰা হয়।
কিছুমান ঔষধ আছে যিবিলাকে গল ব্লাডাৰ ষ্টনবিলাক ডিজলভ কৰি সৰু হোৱাত হেল্প কৰে, কিন্তু ইয়াৰ বাবে ই বহু বছৰ সময় ল'ব পাৰে, 1 বছৰ 2 বছৰ 3 বছৰ তেনেকুৱা সময় ল'ব পাৰে। সৰু ষ্টন বা কম ষ্টন থাকিলে কেতিয়াবা এই ঔষধবিলাক চিকিৎসকে প্ৰেছক্ৰাইব কৰে, কিন্তু এটা কথা মনত ৰাখিব লাগিব যে এই ঔষধে গল ব্লাডাৰ ষ্টন আকৌ এবাৰ নোহোৱাটো নিশ্চিত কৰিব নোৱাৰে। কিছুমান কলেষ্ট্ৰল কমোৱা ঔষধো কোনো ৰোগীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। এই ধৰণৰ ঔষধে গল ব্লাডাৰ পাথৰ হোৱাৰ সম্ভাৱনাটো কমাই দিব পাৰে। আৰু এবিধ নন চাৰ্জিকেল ট্ৰিটমেণ্ট আছে যাক এক্সট্ৰা কৰ্পৰিয়েল শ্বক ৱেভ লিথোট্ৰিপচি বুলি কোৱা হয়। ই এনেকুৱা এটা চিকিৎসা যাৰ সহায়ত কোনো অপাৰেশ্যন নকৰাকৈ বাহিৰৰ পৰা ৱেভছ কিছুমান গল ব্লাডাৰৰ ফালে পঠোৱা হয়, যাৰ ফলত ষ্টনবিলাক সৰু সৰু টুকুৰাত পৰিণত হয়। সৰু হোৱাৰ ফলত এই গল ব্লাডাৰৰ নলীয়েদি খাদ্য নলীলৈ ওলাই আহে আৰু অৱশেষত আমাৰ পায়খানাৰ লগত ই শৰীৰৰ বাহিৰলৈ ওলাই যায়। কিছুমান খাদ্য গল ব্লাডাৰ ষ্টনৰ ৰোগীৰ বাবে সহায়ক। তেনে এবিধ খাদ্য হৈছে কোড লিভাৰ অইল। কোড লিভাৰ অইলত বহু পৰিমাণে ওমেগা 3 ফেটি এচিড থাকে আৰু ই লিভাৰ আৰু গল ব্লাডাৰৰ ইনফ্লেমেশ্যন কমাব পাৰে। ইয়াৰ উপৰিও ই ডাঠ বিলিয়াৰী স্লাটছবিলাকক পাতল কৰাত সহায় কৰে, যাতে ই সহজে গল ব্লাডাৰৰ নলীয়েদি খাদ্য নলীলৈ ওলাই যাব পাৰে। বিলিয়াৰী স্লাটছ হৈছে বাইলৰ পৰা যিখিনি তলত গেট পৰে সেই ডাঠ অংশখিনি। ইয়াত কলেষ্ট্ৰল, কেলছিয়াম চল্ট আদি ডাঠ হৈ থাকে। ই বেছি হৈ গল ব্লাডাৰ ষ্টন হোৱাত সহায় কৰে। কোড লিভাৰ অইলত ভিটামিন এও পোৱা যায়, যি গল ব্লাডাৰৰ ইনফ্লেমেশ্যন কমাব পাৰে। ইয়াৰ উপৰিও কোড লিভাৰ অইলত ভিটামিন D3ও পোৱা যায়, যি বিলিয়াৰী স্লাটছৰ পৰিমাণ কমাই দিব পাৰে। কোড লিভাৰ অইল দিনে 2 চামুচৰ পৰা 3 চামুচ পৰ্যন্ত আপোনালোকে খাব পাৰে, কিন্তু এয়া চিকিৎসকৰ পৰামৰ্শ লৈহে ইউজ কৰিব। কোড লিভাৰ অইল আজিকালি কেপচুল আকাৰেও পোৱা যায়। ভিটামিন B9 যাক আমি ফলিক এচিড বুলিও জানো, এই ভিটামিন বিধ বহু গল ব্লাডাৰ ষ্টন থকা ৰোগীৰ ক্ষেত্ৰত ডেফিচিয়েঞ্চি হোৱা দেখা যায়। এই ভিটামিন বিধে কলেষ্ট্ৰলৰ পৰা বাইল এচিড প্ৰস্তুত কৰাত সহায় কৰে, যিয়ে হেল্ডি বাইল প্ৰস্তুত কৰাত লিভাৰক সহায় কৰে। কিছুমান ষ্টাডিত এইটোও দেখা গৈছে যে ভিটামিন B9এ বাইলত কলেষ্ট্ৰলৰ পৰিমাণ বাঢ়ি যাব নিদিয়ে। ইয়াৰ ফলত গল ষ্টন হোৱাৰ সম্ভাৱনা বহু পৰিমাণে কমি যায়। এই ভিটামিন আমি খোৱা খাদ্যৰ পৰা পাব পাৰোঁ। সেউজীয়া শাক পাচলি যেনেকৈ ব্ৰকলি, বন্ধাকবি, মটৰ, পালেং, বিন আদিত ভাল পৰিমাণৰ ভিটামিন B9 পোৱা যায়। কিছুমান ফলতো ভিটামিন B9 পোৱা যায়, যেনেকৈ কমলা, নেমু, কল, ষ্ট্ৰবেৰী আদি। ইয়াৰ উপৰিও আমাৰ ষ্ট্ৰেছ যিমান পাৰি আমি কমাবলৈ চেষ্টা কৰিব লাগে। ষ্ট্ৰেছে আমাৰ শৰীৰত কৰ্টিচল নামৰ হৰমন এবিধ বহু পৰিমাণে বঢ়াই দিয়ে। এক্সেছ কৰ্টিচল গল ব্লাডাৰৰ কাৰণে বেয়া আৰু ই গল ব্লাডাৰ ষ্টনৰ চান্স বঢ়াই দিয়ে। সেয়ে আমি ষ্ট্ৰেছ কমাই নিজকে অলপ যিমান পাৰি ৰিলেক্স কৰি ৰাখিব লাগে। মেডিটেশ্যনৰ যোগেদি আমি দৈনন্দিন জীৱনৰ ষ্ট্ৰেছ বহু পৰিমাণে কমাব পাৰোঁ। ইয়াৰ উপৰিও আমি ব্ৰিডিং এক্সাৰচাইজো কৰিব পাৰোঁ। ৰাতি কমেও 8 ঘণ্টা যদি আমি টোপনি যাব পাৰোঁ, তেনেহ'লে ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। ইও আমাৰ ষ্ট্ৰেছ লেভেল কমোৱাত সহায় কৰে। বেছিভাগ ৰোগীৰে চাৰ্জাৰী বা অপাৰেশ্যনৰ প্ৰয়োজন হয়। চাৰ্জাৰী 2 ধৰণৰ হ'ব পাৰে। এবিধ অপেন চাৰ্জাৰী। অপেন চাৰ্জাৰীত পেটৰ স্কিন অলপ ডাঙৰকৈ কাটি গল ব্লাডাৰটো ভালদৰে কাটি উলিয়াই অনা হয়। এনে অপেন চাৰ্জাৰীৰ পাছত নৰ্মেলি এজন ৰোগী 4 দিনৰ পৰা 5 দিন পৰ্যন্ত হস্পিটেলত এডমিট হৈ থাকিবলগীয়া হয়। লেপাৰস্কপিক চাৰ্জাৰীত পেটৰ সৰু ছিদ্ৰ কৰি গল ব্লাডাৰটো কাটি উলিয়াই অনা হয়। এনে চাৰ্জাৰীত হস্পিটেলৰ পৰা ৰোগীজন সোনকালে ৰিলিজ হয়। এতিয়া আহোঁ কোনবিলাক খাদ্য আমি এৰি চলিব লাগে। চৰ্বিযুক্ত খাদ্য আমি এভইড কৰিব লাগে। ফাষ্ট ফুড, প্ৰচেছ ফুড, এলকহল, মিঠাই আদিও আমি এভইড কৰিব লাগে। এইবিলাক খাদ্যই গল ব্লাডাৰ ষ্টনৰ ফলত হোৱা পেটৰ বিষ বঢ়াই দিব পাৰে। আজি ইয়াতে সামৰিছোঁ। আশা কৰোঁ আজি আপোনালোকে বহুতো নজনা কথা জানিলে। এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আকৌ এবাৰ আহিম। আপোনালোক সকলোৱে স্বাস্থ্যৱান হৈ থাকক, হেল্ডি হৈ থাকক। নমস্কাৰ।